পুটিনৰ তিনি চৰ্ত মানিলে অন্ত পৰিব যুদ্ধৰ। পুটিনৰ তিনি চৰ্ত মানিবনে ইউক্ৰেইনে? যুদ্ধ কৰিব বিচৰা নাই ৰাছিয়াই। যুদ্ধ শেষ কৰিব বিচাৰিছে প্ৰবল প্ৰতাপী ৰাছিয়াই। যুদ্ধ শেষ কৰিবৰ বাবে তিনিটা বিশেষ চৰ্ত ৰাখিছে প্ৰবল প্ৰতাপী ৰাছিয়াই। যদিহে ইউক্ৰেইনে এই তিনিটা চৰ্ত মানি লয় তেন্তে এই যুদ্ধ ইমানতে অন্ত পৰিব পাৰে। কিন্তু ইউক্ৰেইনে সেনা আৰু চৰকাৰৰ যি স্থিতি, সেই স্থিতিলৈ লক্ষ্য ৰাখি এই চৰ্তসমূহ মানি লোৱাৰ কোনো বাদ নাই বুলি উল্লেখ কৰিব লাগিব। কিয়নো ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ সন্মুখত ৰখা তিনিটা চৰ্তৰ প্ৰথমটো চৰ্ত হৈছে ইউক্ৰেইনে সদায় বিনা পাৰমাণৱিক দেশ হিচাপে থাকিব লাগিব। লগতে ক্ৰিমিয়াক ৰাছিয়াৰ অংগৰাজ্য হিচাপে ঘোষণা কৰাৰ লগতে পূৰ্বৰ ইউক্ৰেইনৰ অলগাবাদী ক্ষেত্ৰসমূহকো ৰাছিয়াক চমজাই দিব লাগিব। উল্লেখযোগ্য যে শনিবাৰে দুয়োখন দেশৰ মাজত তৃতীয়লানি বৈঠকৰ আগত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ এই চৰ্তসমূহ উল্লেখ কৰিব বুলিয়ে এতিয়া সকলোৱে আশা কৰিছে। কিয়নো এই দাবীসমূহৰ বাবে বিস্তৰ ক্ষতি হোৱাৰ পাছতো ৰাছিয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে ইউক্ৰেইনে। নিউজ ডেস্ক ৰিপৰ্টাৰ অসম।